হেল্ল' এভৰিৱান, পুনৰ এটা লং ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিলোঁ। যিহেতু দাদাৰ বিয়াৰ মিনি ব্লগবোৰ মই দি আছিলোঁ আৰু তাৰ মাজতে কৈছিলোঁ যে মই লং ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম, সেইবাবে আপোনালোকৰ কথা ৰাখি মই লং ভিডিঅ' আজি লৈ আহিছোঁ। তেন্তে আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। যিহেতু কিবা এটা মাংগলিক কাম কৰাৰ আগতে আমি নেদেখাজনক কৰি লওঁ, নহয়নে বাৰু? ঠিক সেইদৰে আমিও এভাগ নাম প্ৰসংগ কৰিলোঁ ঘৰতে। সকলোখিনি তেওঁৰ পৰাই পাইছোঁ আমি, সকলোখিনি ঈশ্বৰৰে দান। সেই গতিকে আমি নাম প্ৰসংগ ভাগ পাতিলোঁ ঘৰতে। তেন্তে ভিডিঅ'টো আগলৈ চাই যাওক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি অল কৰি দিব। তেন্তে আহক ভিডিঅ'টো মাজলৈ যাওক। নাম প্ৰসংগৰ সকলোখিনি নিয়ম হৈ যোৱাৰ পাছতে এইবাৰ আহিলে কাপোৰ ভৰোৱা নিয়ম কইনাৰ বাবে। যিহেতু জোৰোণত আমি নিবলগীয়া বস্তুখিনি ভৰাব লাগিব আৰু এয়া ওচৰৰে বৰমাসকল আহিছে আৰু এইফালে আইতা আছে, দাদাৰ পৰা লুকাই আছে। আৰু যিহেতু এটা নিয়ম আছে, যিবোৰ বস্তু কইনাৰ বাবে জোৰোণত নিয়া হয় সেইবোৰ বস্তু দৰাজনে চুই দিব লাগে, তেওঁৰ দৰাজনৰ হৈ আগবঢ়াই দিয়া বুলি। ঠিক তেনেকৈ এতিয়া দৰাই সকলোখিনি নিয়ম কৰি দিছে, বৰমাহঁতে শিকাই বুজাই দিছে, তেনেকৈ সকলোখিনি কৰা হৈছে। আৰু মই হৈছোঁ কেমেৰা আৰু মানুহ, সেইবাবে সকলোখিনি ইফালৰ পৰা ছাইডৰ পৰা এডভাইচ দি আছোঁ। তেনেকৈ চলি যায় আৰু আহিম আৰু অকণমান পাছত দেখিব আপোনালোকে। মই যিহেতু ভিডিঅ' কৰি আছোঁ আৰু ইফালে মা যিহেতু উঠি যাব নাপায়, সেইকাৰণে মই সেইখিনি কৰি দিছোঁ। তাৰপৰা মই ওলাই গ'লোঁ। এতিয়া দেখিছেনে, এয়া মই সকলো বস্তুখিনি অলৰেডি ভৰাই হৈছে। সৰু সুৰা বস্তুখিনি আছে দিবলৈ, কছমেটিক্স, চেণ্ডেল, পাৰ্চ, এনেকৈ বস্তুবোৰ, ঘড়ী চৰিবোৰ চব ভৰাই দিয়া হৈছে। মই হেৰি কৰি দিছোঁ এইখিনি বাৰু এতিয়া। আৰু এনেই কিবা এটাচোন ভাল লাগে ন এইবোৰ বস্তু দেখিলে। তেন্তে বিয়াৰ ভিডিঅ' যিহেতু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু কিনো ক'ম, আপোনালোকে মিনি ব্লগটোত দেখিছেই, দেখা পাইছেই যিহেতু, তেন্তে চাই যাওক বাৰু দেই ভিডিঅ'টো। আৰু তেনেকৈ এতিয়া সোণৰ অলংকাৰখিনি ভৰাবলৈ লৈছোঁ। মই কৈছিলোঁ যে দৰাৰ যিহেতু নিয়ম হয় চুই দিয়া, সেইবাবে দৰাই চুই দিছে আৰু এইফালে গোটেইকেইগৰাকী বহি আমি চাইহে আছোঁ আৰু দেই। তেনেকৈ এইখিনি কামো হৈ গ'ল সুকলমে আৰু বহুতখিনি বাকী আছে। ভিডিঅ'টোৰ মাজলৈ চাই গ'লে আপোনালোকে গম পাই যাব। মই আপোনালোকক আপডেটবোৰ দি থাকিম সকলোখিনি। আৰু এইফালে জোতা চেণ্ডেল চব ভৰাই এতিয়া ট্ৰলিটো তলা মাৰি দিয়া হ'ব, যিহেতু বহুতখিনি মূল্যৱান বস্তু তাতে সোমাই আছে, জোৰোণৰ বস্তু যিহেতু। তাৰ পাছতে এয়া নৰপুৰুষৰ শ্ৰাদ্ধ পতা হৈছে। যিহেতু আমাৰ সকলোবোৰ নিয়ম বামুণীয়া নিয়ম মতে কৰা হয়, সেই গতিকে জোৰোণৰ আগদিনা আমি বামুণীয়া নিয়মখিনি অৰ্থাৎ নপুৰুষৰ শ্ৰাদ্ধ পাতিলোঁ আৰু ৰাতিলৈ দাদালৈ এটা কেক আনিলোঁ। যিহেতু ব্ৰাইড টু বিয়ে কাটি আমাৰ গ্ৰুম টু বুলিও এটা লৈ আহিলোঁ। এইফালে ৰৈ আছে গোটেই ঘৰৰ মানুহখিনি, মা পাপা, আইতা, মামী, পেহী, বৰমা, তেনেকৈ এতিয়া আজি যিহেতু বেচেলাৰ জীৱনৰ তাৰ লাষ্ট ডে, সেইবাবে মই কেক অকণমান আনিয়ে ফূৰ্তি অকণমান হ'ল। নাচবাগটো কৰা হৈছিলে, আপোনালোকে ভিডিঅ'ৰ মাজত চাব। এয়া এতিয়া দাদাই মা আৰু পাপাক খুৱাইছে। সি মানে গান বাজি আছে যে শুনাই পোৱা নাই কি কৈ আছে। তাৰ পাছতে এয়া মামা আহিছে যে একদম আমাৰ মৰমৰ ডাঙৰ মামা, এয়া খুৱাইও দিলে হানিও দিলে, দেখিছে। এয়াহে জমনি। এয়া মানে মই কৈছোঁ নহয়, মোমায়েক আৰু ভাগিনীয়েকৰ দেখিছে কিমান যে ভাল হেঁপাহ, মানে কিমান মৰম। আৰু এইফালে মোৰ মানুহজনে
চান্স বুজি মাজতে লগাই থৈ গ'ল দেখিছেনে? নোলাই মানে ভিডিঅ'টো ইমানেই মানে লাজ কৰে তেওঁ মই উলিয়াওঁ। তাৰপাছত এইফালে পূৰা বৌ পেহী আইতা চবেই একেবাৰে তাৰ লগত পূৰা কেক খুৱাইছে, চুমা খাইছে টপক টপক একেবাৰে বৰমাহঁতি। তাৰপাছতে দেখিছে পূৰা ফূৰ্তি কৰিছে, নাচিছে পূৰা। ৰাতি 12টা বাজি গ'ল, জোৰোণ ইফালে কাইলৈ আছেই। আৰু এইফালে মই কেকৰ প্লেটখন লৈ সকলোকে বিলাই আছোঁ আৰু কি কৰিব, দৰাৰ ভনীয়েক যিহেতু গা হাতখন আৰু ইফালৰ পৰা সিফালে মই, ইফালৰ পৰা সিফালে দৰাৰ ভনীয়েক, ইফালৰ পৰা সিফালে দৰাৰ ভনীয়েক, উপায় নাই নহয়নে? আপোনালোকে হয়তো গম পাইছেই। কামৰ মাজতে চেক বুজি নাচি ল'লোঁ এপাক, যিহেতু গান বাজি আছে আৰু নানাচিলেতো ৰ'ব নোৱাৰোঁ। নাচনী ছোৱালী ননচাকৈ থাকিব নোৱাৰি। সেই গতিকে মাজতে নাচিলোঁ, আকৌ দৌৰিব লগা হ'ল দেখিছে। সেয়াই আৰু এয়া আকৌ আহিলোঁ যেনিবা। এয়া আমাৰ দৰাই পূৰা দিছে, পূৰা নাচিছে একেবাৰে, ক'বই নালাগে। তাই কাইলৈ জোৰোণ যাব আৰু বিয়া পাতিব আৰু ক'বই কাৰণেই। তাৰপাছতে মই সেই মাজতে আকৌ কলেজীয়া ডান্সবোৰ দি দিলোঁ মাজতেই। এয়া আকৌ দাদাৰ একেবাৰে ক্লাছমেট আছিলে, পূৰা সৰুৰ পৰাই মানে 3 ইডিয়েট বুলিয়ে ক'ব পাৰি। 3টা মানে জোৰাটো কেতিয়াও নাভাঙে আৰু আগলৈও যাতে তেনেকৈ থাকে সেইটোৱে বিচাৰোঁ আমি। সকলোৱে নাচি নাচি ভাগৰ লগত অকণমান চবেই বহি ল'লে। মই বইজ পাৰ্টিৰ লগত অকণমান বহি লৈছোঁ। আৰু এইফালে যিহেতু আজি দাদাৰ লাষ্ট ডে, আজি ডেকা জীয়ৰী ভোজ, মায়ে এইফালে সেৱা ভাগ লৈছে আৰু ডেকাসকলে ধুনীয়াকৈ আশীৰ্বাদো দিলে। তাৰ মাজতে দুখ লগাকৈ কিছুমান কথা কৈছে বাৰু, নোকোৱা নহয়। এইফালে তাৰপাছতে মায়ে ভাত খুৱাই দিলে দৰাক, আৰু দৰাক এতিয়া খুৱাব। আৰু দৰা এয়া বেষ্ট ফ্ৰেণ্ড হয় দেই দুইজন। তাৰপাছত মই চান্স নাপাওঁ বুলি মাজতে আহি টোপককৈ খুৱাই লৈছোঁ সিজনক, নহ'লে ক'ব নোৱাৰি নহয় চান্সটো নাপাব বাৰু, নহয়নে? আৰু তাতে আকৌ বহুত দেৰি হৈ গ'ল। তেনেকৈ সকলোৱে এজন এজনকৈ আহি খোৱালোহি। এতিয়া এজন এজনকৈ হাত ধুই আহি আছে দৰাক খুৱাবলৈ। আজি সিহঁতৰ নিজৰ লোকে খুৱাই দিওঁতেই পেট ভৰিবগৈ। তাৰপাছতে পাপাই খুৱালে দৰাক। দাদা এফালে মানুহজন গৈছে এইবাৰ খুৱাবলৈ, তেওঁ ধুনীয়াকৈ গৈছে খুৱাবলৈ। তাৰপৰা যিহেতু আমাৰ যোনকেইজন ডেকা আছিলে, কেইজনমান মানে আমাৰ যেতিয়া আমি পুলিচ হিচাপত আছিলোঁ আগতে, সেই তেতিয়াৰ লগৰ। আৰু এই দাদাকেইজন তেতিয়াৰ লগৰ দাদাৰ, আৰু বহুত বছৰৰ মূৰত এনেকৈ লগ হৈছে গোটেইকেইজন, 5জনমান। তেনেকৈ আৰু কেইজনমান আছিলে। এয়া পূৰা ফূৰ্তি কৰিছে দেখিছে। যিহেতু কাইলৈ সোনকালেই জোৰোণ যাব লাগিব, তেনেকৈ আমাৰ হৈ গ'ল আজিৰ দিনটো ধুনীয়াকৈ। আৰু কি ধুনীয়াকৈ নাচিছে দেখিছে, কিমান যে ফূৰ্তি সকলোৰে। তেতিয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু লং ভিডিঅ' বিয়াৰ আহি আছে, এইটো পাৰ্ট 1 যিহেতু। তেন্তে ভিডিঅ'টো চাই থাকিব আপোনালোকে, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।